যিহেতুকে হাঁহৰ মাংস ন জয় শ্ৰীৰাম আপোনালোকক দেখাই দিছোঁ দেই ঐ খাইছ মই দিলোঁৱেই ৰ'বলৈ সময় নাই মোৰ ঐ দেখা লোৱা খাই আছে দেই এই আমাৰ ভাইটিয়ে ধাম ধুম এতিয়া লৈহে আছে এইটো লেংদাটো চাওক আৰু এইজনী আজি জগিলে বোলে নমস্কাৰ এতিয়া এয়া বনাব লৈছোঁ হাঁহ মাংস আৰু এইফালে কোমোৰা আৰু আলু দেখিছে আৰু এয়া কেৰাহী পাতি ল'লোঁ আৰু এয়া চাওক এতিয়া বৰ্তমান আপোনালোকে ভাবিছে চাগে আজি ভঙা চিঙা ঘৰৰ পৰা আজি পকা ঘৰ কিয় ইয়াতে আছিল আপিহঁতৰ প্ৰথম গোসাঁই ঘৰটো এয়া দেখিছে চালনীৰ মাছ শুকুৱাই থোৱা আছে আৰু এইফালে পিঁয়াজ এতিয়া মাংসত দিবৰ কাৰণে কাটি থৈ গৈছিল ইয়াত থলোঁ ইয়াতে এতিয়া বৰ্তমান এয়া চাই লওক আমাৰ খুৰীহঁতৰ পৰিৱেশটো আৰু এয়া চাওক লেগ পিচ ভতিজাটোৰ কাৰণে থৈ দিয়া হৈছে ৰঙা হাঁহৰ মাংস যিহেতুকে ভতিজাটোৱে খাই খুব ভাল পায় সেইটো কাৰণে থৈ দিছোঁ এয়া কেৰাহী গৰম হৈ গ'ল লাহেকৈ তেল দি দিলোঁ চাই থাকক আপোনালোকে এতিয়া তেল গৰম হৈ গ'ল পিঁয়াজ দি দিলোঁ আৰু এতিয়া দি দিম মাংস পিঁয়াজ অলপ আছে পিঁয়াজো দি দিলোঁ এতিয়া প্ৰথমতে ভাবিলোঁ তেলতে অকণমান হালধি দি দিওঁ চাওক আপোনালোকে বনাই খাইছেনে এনেকৈ ধৰণে চাওক আৰু অলপ দি দিছোঁ যিহেতুকে সৰহকৈ খাওঁ ন মই সৰহকৈ দি দিছোঁ এতিয়া পিঁয়াজ সিজি গ'ল এতিয়া দি দিম মাংস এতিয়া লাহে অকণমান লৰাই দিলোঁ আৰু লাহে লাহে লৰাই আছোঁ চাওক খানাটো কেনেকুৱা আছে জনাব কমেণ্ট বক্সত বুজিছেনে দি দিওঁ অকণমান নিমখ নিমখটো অকণমান সৰহকৈ দি দিছোঁ যিমান দিলে গধুৰ হ'ব ন তথাপিও বন্ধুসকল মাংসৰ কালাৰটো কেনেকুৱা হৈছে বাঢ়িছেনে একদম ধুনীয়াকৈ বনি আছে এইটো দিছে না পিচ এইটো কয় লেগ পিচ আমি ইয়াতে কওঁ ডাঙৰ পিচ আৰু এতিয়া লাহেকৈ দি দিয়া হ'ব কোমোৰা আলু ইয়াতে আছে আদা নহৰু আমি মানে বিশেষ মছলা নাখাওঁ বুলি কৈছোঁ ন আমাৰ ঘৰৰ সকলোৱে মানে কোনেও নাখায় এনেধৰণে খায় তাকে ইয়াত দি দিলোঁ আদা নহৰু বাকীটো আছে ইয়াতে হাতটো মাৰি উলিয়াই দিওঁ আৰু ন লাহেকৈ অকণমান লৰাই বগাই দিওঁ কালাৰ দেখিছে নাই এতিয়া লাহেকৈ অকণমান গাপ মাৰি দিওঁ পাছফালৰ ভিউটো দেখি পিনে আপোনালোকে ভাবিছে চাগে আজি লাহন ক'ত মানে আজি মই আছোঁ সৰু খুৰীৰ ঘৰত বন্ধুসকল মানে কি ৰান্ধনিও কৰি আছোঁ কেলৈ গম পাই নাই আজি মানে আমাৰ মই যে কেতিয়াবা আমাৰ ভিডিঅ'ত মই কৈ থাকোঁ প্ৰতিভা পাটেল আমাৰ ভাই বোৱাৰীজনী তাই আজি আছিলে বোলে জগা দিন সেইটো কাৰণে বন্ধুসকল মোক ভাত বনাবলৈ আদেশ দিলে বনালোঁ আৰু ইয়াতে চাওক মানে টিপাখালৰ জুইকুৰা আছে ওপৰত মাছ মানে আমি এনেধৰণে শুকুৱাই ৰাখোঁ আৰু এইফালে ইয়াতে বনাই আছোঁ মই ভাত চব্জি ভাতটো হৈ গ'ল এতিয়া কুকাৰ ৰাখি দিলোঁ আৰু এইফালে এতিয়া মাংস বনাই আছোঁ আৰু এইফালে আছে কোমোৰা মানে হাঁহে আৰু কোমোৰাই মাংসৰ তেলটো যিহেতুকে ফৰফৰাই ওলাই আছে সেইটো কাৰণে দি দিওঁ এতিয়া কোমোৰা আৰু আলু বুজিছেনে এতিয়া লাহেকৈ হেতাখনে লৰাই দিওঁ আৰু কালাৰটো কেনেকুৱা হৈছে বন্ধুসকল একবাৰ জনাব দেই কমেণ্ট বক্সত যে কি কপাল চাওক এতিয়া মহিলা সন্থা বহি আছে দেখিছে নাই মহিলা সন্থা বহি আছে টিভি চাই আৰু মোক লগাইছে কি লগাই দিছে ৰান্ধনীত সেই প্ৰতিভা পাটেলৰে মানে আজি জগা দিন বোলে জগা দিন অঁ বন্ধুসকল এইফালে আমাৰ জানমণি হ'ব দিছে নাই পিঠিত মানে বেৰত পিঠি লগাই বহি আছে আৰু আমাৰ খুৰীটো আৰু এয়া আমাৰ চুকলি উঠি গ'ল চুকলি এতিয়া ফাইনেলি ভাত খাবলৈ হৈ গ'ল দেখিছে নাই সকলোৱে ভাত খাবলৈ বহিলে আৰু লগে ভাগে এতিয়া খাম যিহেতুকে হাঁহৰ মাংস ন
জয় শ্ৰীৰাম আপোনালোকক দেখাই দিছোঁ দেই ঐ খাইছ নাই মই দিলোৱেই ৰ'বলৈ খবৰ নাই মোৰ ঐ দেখা লোৱা খাই আছো দেই এই আমাৰ ভাইটিয়ে ধাম ধুম এতিয়া লৈহে আছে এইটো লেংটাটো চাওক আৰু এইজনী আজি জগিলে বোলে নমস্কাৰ এতিয়া জগাৰ মানে পাৰ্টি ন এই কিবাটো নকওঁ নেকি খকুৱা খাইছ খা এতিয়া ভাতটো খাই লওঁ বাই